গান নাই যে কাৰণে সিহঁতে নিন্দা কৰি আছে বেঞ্চত খেলা সিহঁতৰ মাথা কাণো খেলা কেলা কুকুৰৰ আৰু কাম নাই তহঁতৰ তাই বোলে এই বয়সত ভাইৰেল কৰিব লাগে নে হৰি নাম ল'ব লাগে আপুনি বোলে ভক্তিয়ে নকৰে মানুহে কৈ থাকে মানুহটো এই বয়সত ভক্তি আপোনাক যে মই গহপুৰৰ পৰা লৈ আহোঁ তাৰ কাৰণে দুটা মানে কথা কৈছে যে বোলে পিতাইক তই মানুহটোক বুঢ়া বয়সত তই কেলে লগত লৈ ঘূৰি ফুৰিব লাগে কুকুৰত মানুহটোৱে অশান্তি পায় নহয় বোলে এই কুকুৰত বহি ল नबहे नहीं दिल्ली मुंबई जब घूमने के लिए जाएगा हिंदी बोलने होगा हिंदी बोलना ही होगा क्योंकि हिंदी हमारा राष्ट्र भाषा है राष्ट्रीय भाषा लेकिन অসমীয়া भी पाहरिब नहीं पाता है नमस्कार আপোনালোকক স্বাগতম জনাইছো আমাৰ অন্য এটি অনুষ্ঠান সুপতিৰ মাজলৈ আজি আমাৰ মাজত এই সুপতি অনুষ্ঠানত উপস্থিত আছে এজন বিশেষ ব্যক্তি যাৰ হাঁহিয়ে পৰিচয় যাৰ কথায়ে তেওঁৰ পৰিচয় হিমন্ত বিশ্ব শৰ্মা হৈছে অসমৰ সকলোৰে মামা আৰু গোবিন্দ হাজৰিকা হৈছে অসমৰ সকলোৰে ককা নমস্কাৰ অবিদায় আচ্ছা টুপিটো খুলি দিলে টুপিটো আকৌ এবাৰ দেখাই দেখোন চাওঁ আকৌ দেখেতো এইটো গোলপীয়া টুপি বহুতে মাইকী ছোৱালী টুপি বুলি কয় আপুনি ক'ত পালে এইটো অকমান মোৰ মাইনা এটা আছে হয় মাইনা হয় মোৰ নাতি মোৰ টুপি নাই অ তেতিয়া মাইনাটোৱে ক'লে মই গহপুৰ চেণ্টাৰলৈ আহিছিলোঁ অ সেইদিনা বিৰাট ডাৱৰীয়া বিৰাট ঠাণ্ডা তেতিয়া মাইনাটোৱে কৈছে পৰিস্মিতাই কৈ তাই মাইনাটোৰ নাম পৰিস্মিতা কৈছে অ বাবা ককা বুলি নামাতে বাবা বুলি মাতে অ বাবা মোৰ টুপিটো পিন্ধি যাওকচোন আপুনি সোমালো লৈ ললে ছোৱালী তুমি সঁচাকে হয় এইটো একদম লেডিজ আৰু টুপিটোতো টুপিয়ে আপুনি যিটো চেণ্ডেলযোৰ পিন্ধি আছে আকৌ লেডিজ চেণ্ডেল বোলে চেণ্ডেলযোৰ লেডিজ সঁচাকে নেকি সঁচাকে লেডিজ চব বস্তু ওপৰৰ ফালে লেডিজ তলৰ ফালে লেডিজ মানে মানুহটো কি মানুহটো পুৰুষ আজিকালি মহিলাইটো আপোনাৰ এই বিয়া পাতিও এনেকুৱা হাফ পেণ্টহে পিন্ধে চুইজাৰ এইডাল কি বুলি কয় মেক্সি सच बोला झूठ बोला नहीं बोला सोचिए हाँ हम देखता है दुनिया में ये तो सोचने का बात है क्या बोला राजा हाँ होगी नहीं हाँ ठीक बोला आपने तो हम झूठ बोला नहीं बोला सच बोला राइट শুনিছে পিতাই ঠিক কথা কৈছে আৰু সেয়াই তো আজিকালি আকৌ সেই মোবাইলটো যে পিতাই খুলিবই নোৱাৰি নহয় সেইটোতো গম পায়ে আপুনি কৈছে এই মেচিনটো ওলোৱাৰ পৰা আজিকালি চাবই নোৱাৰে আপুনি সব শেষ পথাৰটো মোবাইল ভগা পায়খানাটো মোবাইল ৰাতি শুওঁতো মোবাইল দেহি হয় এই মোবাইল কোম্পানী চলা আচ্ছা পিতাই কিন্তু মই এটা কথা লক্ষ্য কৰি আছো খুব ধুনীয়াকৈ হিন্দীও ক'ব জানে আকৌ आप हिंदी जानते हो यस अच्छा पूरा जानते हो हिंदी हम बताने हिंदी का आदमी है हाँ हिंदी राष्ट्र भाषा है हाँ हिंदी नहीं बोलने से नहीं होगा अच्छा लेकिन असमीज बोलने से नहीं होगा मेरे पास में नीचू है आदि है हाँ मिसिंग है हाँ ये भाषा हमारे पास में है बच्चा अच्छा आपको सब भाषा मालूम है अब हिंदी हाँ राष्ट्र भाषा वो हम बोलते रहेगा हाँ विदेश जाने से हाँ सोचते बच्चा हाँ तुम भी जाता है विदेश हाँ जाता है सोचिए जाता हूँ हिंदी नहीं बोलने से कभी नहीं होगा नहीं होगा हिंदी राष्ट्रीय भाषा है हाँ आप बाहर जब जाएगा मतलब दिल्ली मुंबई जब घूमने के लिए जाएगा हिंदी बोलने होगा हिंदी बोलना ही होगा क्योंकि हिंदी हमारा राष्ट्र भाषा है राष्ट्रीय भाषा लेकिन অসমীয়া भी पाहरिब नहीं पाता है অসমীয়া बोलना पड़ेगा মই সেইদিন এখন দুজনৰ পৰা শুনা পালো দেখা পালো মানে ভাইৰেলত বোলে পিতাই আজিকালি মাছ মাংস একো খাব নোৱাৰে মই বোলো কেলে বোলে পিতাই দাঁত চাত নাই হয়নে চুবাব নোৱাৰে হয়নে কথাটো কিমান দূৰ সঁচা এই কুকুৰ হাতৰ দাঁত যাব নাযায় নৰকোৱা তোৰ
মোৰ দাঁত নাইকিয়া কাৰণে সিহঁতে নিন্দা কৰিছে বেঞ্চত খেলা এটা মাকৰ কাণো খেলা আৰু দাঁত নাইকিয়া মানুহ পৃথিৱীত আছে নাই আছেতো কিয় নাই আছে নাই আছেতো আকৌ তো শুনিছে দাঁত নাইকিয়া মানুহ কেৱল যে পৃথিৱীত পিতাই আছে সেইটো নহয় দাঁত নাইকিয়া মানুহ বহুত আছে গতিকে পিতাইক যিসকলে দাঁত নাই বুলি কৈ হাঁহি আছে মই পিতাইক ভাল নাপায় সেইটো কথা গতিকে এইবিলাক বেয়া কথা পিতাইক দাঁত নাই বুলি কৈ নাহাঁহিব আপোনালোকে দাঁত তেখেতৰ আছিলেতো এতিয়া বয়স হৈছে কাৰণে অকণমান দাঁত দুটামান সৰি গৈছে মোৰ দাঁত বনৰীয়া হাতে ভাঙিছে দাদা মোৰ দাঁত বনৰীয়া হাতে ভাঙিছে হয় নেকি অহ জানো মোৰ দাঁত হাতীয়ে ভাঙিছে হাতীয়ে ভাঙিছে আজি তোমাৰ লগত মই ভিডিঅ' কৰিছো ইয়াত আৰু এটা কথা আৰু এটা অভিযোগ আছে আপোনাৰ ওপৰত দেই এইটো অভিযোগ এনেকে ভাইৰেলতে পাইছো এইটো বস্তু কোৱাচোন যে শুনিছো মানুহবিলাকে বহুতে কৈছে আপোনাৰ আগত মানুহবিলাকে মোৰ আগত কথা কেইটামান কৈছেহি আহি যে পিতাই বোলে এই বয়সত ভাইৰেল কৰিব লাগে নে হৰি নাম ল'ব লাগে মই ভাইৰেলতো আছো হৰি নামতো আছো আপুনি বোলে হৰি নাম নলয় বোলে কোনে কৈছে এইবিলাক কোৱা সকলে কোন কুকুৰ কোন বলদ গৰু মই হৰি নামতো আছো মই দেশৰ কাৰণে আছো আপুনি বোলে ভক্তিয়ে নকৰে মানুহে কৈ থাকে মানুহটো এই বয়সত মই দেশৰ কামো কৰিব লাগিব মই দেশৰ কামো কৰিব লাগিব খেলা হয়নে হয় অকল কেলা ভোটাৰ ক'ৰবাত থাকিলেই নহ'ব হ'বনে হ'বনে আজি নৰেন্দ্ৰ মোদী আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি সোণাল এটা হৰিনাম লৈছে নাই হৰিনাম নোলোৱাকে দেশ চলাইছেনে ঐ কুকুৰহঁত তেওঁলোকে কি হৰিনাম বুজি নাপায় হয়নে নাপায় হয়নে নাপায় বেঞ্চত মূৰ্খহঁত চলি হামকিয়া বোলা হৰিনাম শিকাইছে মোক খেলা মই এই কথাটো মানে মই বহুতক সুধো মানে কি কাৰণে কৈছে পিতাইতো অকল যে হৰিনামেই লৈ থাকিব চব সময়ত সেইটোতো নহয় অকল যে এনি টাইম হৰিনামেই লৈ থাকিব মই বোলো যিটো সময়ত তেখেতে হৰিনাম ল'ব লাগে সেইখিনি সময়ত তেখেতে হৰিনাম লয় আৰু যিখিনি সময়ত তেখেতে ভাইৰেল কৰিব লাগে সেইখিনি সময়ত ভাইৰেল কৰে আকৌ দিনে ৰাতিয়ে আপুনি অকল আৰু হৰিনাম লৈ থাকিলেতো নহ'ব হ'ব নেকি তো আকৌ হ'ব নেকি নহ'ব এই মানুহবোৰে কৈ থাকে কথাটো এই কেলা নৰকগামী মানুহ কেলা লেট্ৰিঙৰ গু খোৱা বেয়া নাপাব দেই ঠিক কৈছে পিতাই ঠিক কৈছে মই ভাল পাই আপোনাক যে মই গহপুৰৰ পৰা লৈ আহোঁ তাৰ কাৰণে দুটা মানে কথা কৈছে যে বোলে পিতাইক তই এই মানুহটোক বুঢ়া বয়সত তই কেলে লগত লৈ ঘূৰি ফুৰিব লাগে কুকুৰহঁত মানুহটোৱে অশান্তি পায় নহয় বোলে এই কুকুৰহঁত ঘৰ নিয়াৰ কেলে আহিছিলে মোৰ মুখত নকওঁ আৰু নালাগে কি সিজা লাগিল দুজন মানে মোক মই পাইছো দেই আমাৰ ভাইৰেলতে পাইছো বোলে মানুহটোৱে বোলে বৰ বেয়া ভাষা মাতে কিয় নামাতিম মই কেতিয়াবা এনেকুৱা কওঁ তোৰ ঘৰ মোক দিয়ে খেলা এনেকুৱা কওঁ খেলা মই কিয় কওঁ মই কি পাগল একোটা কি কৰি আছা বোলে মোৰ ছোৱালী এজনী আছে বোলে আপুনি নিবনে এইটো কথা হ'লনে কোৱা এইটো কথা হ'লনে এই লেট্ৰিঙৰ গু খোৱাহাত খেলা অসমীয়া ভালক ৰাজা ভাল হ'বলৈ নিদিয়ে এনেকে হেঁচা মাৰি ধৰিব ঠিক আছে পিতাই সময় হৈ আহিছে এন্ধাৰো হৈছেগে শেষৰ অনুষ্ঠানটো নাই পোৱা পিতাই মই ভুল কৈছো নাই ঠিক কৈছে আপুনি মই ভুল কৈছো ঠিক কৈছে আপুনি সুন্দৰ কৈছে আপুনি বাবা হয় পিতাই কৃষ্ণ উঠো এবাৰ লাইক কৰিব কৈ দিয়ক লাইক কৰিবলৈ কৈ দিয়ক নমস্কাৰ সেইকাৰণে বহি গ'লে হ'ব বহি লওক নবহে নে নমস্কাৰ এই অসমবাসী ৰাইজ জয় আই অসম জয় মাতা মহাভাৰত আই মাতৃসকল অসমৰ আই মাতৃসকল অসমৰ প্ৰয়োজনীয় ৰাইজ জনসাধাৰণ সকলো শ্ৰীচৰণত ধৰিছোঁ আজি আমি ইয়াত মিষ্টাৰ ৰাজাৰ লগত অকণমান কাম এটা কৰি আছোঁ ইয়াত যদি ক'ৰবাত ভুল ভ্ৰান্তি হৈছে বাইকে বচনে কওঁতে উঠোঁতে বহোঁতে ইয়াৰ কাৰণে আপোনালোকে শ্ৰীচৰণত ঠাই দিব আৰু মিষ্টাৰ ৰাজাক গোবিন্দক আপোনালোকে চৰণত ঠাই দি উদ্ধাৰ কৰিব কৃষ্ণ
বন্ধুসকল আমাৰ আজিৰ এই ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিব ওলাইছোঁ যদিহে আপোনালোকে আমাৰ আজিৰ ভিডিঅ'টো চাই জীৱনৰ অকণমান হ'লেও আনন্দ উপভোগ কৰিলে তেনেহ'লে প্লিজ এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ 1 ছেকেণ্ড এইটো আমাৰ নতুন চেনেল গতিকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব জলদি তো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জিলৈ এৰিলোঁ